বাৰ্থডে আহি আছে সেইকাৰণে আমি গৈছিলোঁ বেলুন কিনিবৰ কাৰণে আৰু কিবা কিবি সৰু সুৰা বজাৰ কৰিবৰ কাৰণে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইয়াতে মই বাৰ্থডে ভিডিঅ'টো একেলগে আগবঢ়াই দিলোঁ। আপোনালোকে ভিডিঅ'টো সকলোকে চাব আৰু খুব কমেণ্ট কৰিব যে আপোনালোকে কেনেকুৱা লাগিলে। গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এতিয়াৰ পৰা। আৰু এইযোৰ বাৰ্থডে কাৰণে কিন্তু মানে অলপমান ডাঙৰ আহিব সেইকাৰণে বাৰ্থডেত ধুনীয়া নাপাব। সেইটো কাৰণে আপোনালোকক এনেদৰে দেখালোঁ। আকৌ ৰিটাৰ্ণ কৰি নিদিলোঁ বোলো অলপমান ডাঙৰ হ'লে সি পিন্ধিব পাৰিব। কাপোৰযোৰ কিন্তু খুব ধুনীয়া মানে কোমল হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে। গতিকে আপোনালোকক এনেদৰেই দেখাই দিছোঁ। ঠিক আছে। আজি হৈছে বাৰ্থডে আগদিনা, মানে বাৰ্থডে আগদিনা এতিয়া মই ভিডিঅ' কৰি আছোঁ আৰু এইবিলাক বেলুন চেলুন অলপমান ফুলোৱা হৈছে কাৰণ কাইলৈ যিহেতু সময় নহ'বও পাৰে ন, ইটো সিটো বহুত কাম আছে। সেইকাৰণে বোলো আজিয়ে যিমানখিনি পাৰোঁ ফুলাই লওঁ। কিন্তু এয়া দেখিছে নহয়, আমাৰ আহিয়ে গ'ল নহয় কামিলা মানুহ, নিজৰ বাৰ্থডেত নিজেহে বেলুন ফুলায় আৰু তেনেকৈয়ে কিবা কিবি কৰি অলপমান ডেক'ৰেশ্যন কৰিছোঁ আৰু নিজে। ভিডিঅ'টো আজি এনেদৰে আৰম্ভ কৰি দিছোঁ। আগৰ ক্লিপখিনি চাইতো আপোনালোকে গম পালেই যে আজি 29 নৱেম্বৰ আমাৰ কলিজাটোৰ বাৰ্থডে হয়। আজি চাওঁতে চাওঁতে কেনেকৈ যে এটা বছৰ পাৰ হৈ গ'ল একেবাৰে মানে গমেই নাপালোঁ। আজি এটা বছৰ গ'লে আৰু সি লাহে লাহে ডাঙৰ হৈছে। বেয়াও লাগে ভাবিলে, কিন্তু সেয়াই আৰু ডাঙৰটো হ'বই নহয় জানো। গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব সি যাতে ভাল মানুহ হয়, এজন সুস্বাস্থ্যৰ গৰাকী হয়। আজিৰ দিনটো বোলো কেনেদৰে পাৰ কৰোঁ সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। নাজানো কিমানখিনি কি কৰিব পাৰোঁ। এতিয়া ৰাতিপুৱা তাক খুৱাই মেলি আজৰি কৰিলোঁ, কাম প্ৰায়খিনি হৈছে আৰু বাকী কালি অলপমান বেলুন চেলুন ফুলাই মেলি থৈছোঁ। এতিয়া এওঁ গৈছে এফালে মানে আজি ভাবিছোঁ তাৰ বাৰ্থডে বুলি। এডোখৰ খুব ধুনীয়া ঠাই, নকওঁ আৰু নামটো, আমি মানে লাঞ্চটো দিছোঁ তাতে। গতিকে এওঁ বস্তুখিনি দিবৰ কাৰণে গৈছে, নকওঁ মানে কিছুমান ৰুল ৰেগুলেশ্যন থাকে ন, সেইকাৰণে মানে কিন্তু মনৰ শান্তি লাগিছে মানে। গতিকে এওঁ গৈছে বস্তুখিনি দিবৰ কাৰণে, আমিও যাম পাছত খোৱাৰ সময়ত। তেওঁলোকে ফোন কৰি দিব, কিন্তু দেখাব নোৱাৰিম চাগে যিহেতু ভিডিঅ' ফটো এইবিলাক এলাউ নকৰে তেওঁলোকে। বাকী এতিয়া এওঁ অহাৰ পিছত ইয়াক গা পা ধুৱাই দিম, গা পা ধুৱাই আজৰি কৰি থ'ম আৰু তাৰপিছত মন্দিৰলৈ যাব লাগিব। মই যিহেতু মন্দিৰত সোমাব নোৱাৰোঁ, এনেই লগত যাম আৰু ইয়াতো মই সেই থাপনাত চাকি জ্বলাবই পৰা নাই আজি, এওঁৱে জ্বলাব আৰু ইয়াক মই গা পা ধুৱাই দিয়াৰ পাছত বোলো ভিডিঅ'টো এনেদৰে আৰম্ভ কৰি দিওঁ, সৰু সুৰাকৈ আৰু যিহেতু কোৱাৰ্টাৰতে আছোঁ, বহুত বেছি ডাঙৰকৈ কৰিবও নোৱাৰি। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু সকলোৱে আশীৰ্বাদ কৰিব ইয়াক। এইফালে এইখিনি বেলুন এইবিলাক ফুলাই মেলি থৈ দিছোঁ, লগাব লাগিব আৰু অলপমান লগাইছিলোঁ, কিন্তু ৰাতি যিহেতু লগালোঁ ন পৰি গ'ল, সেইকাৰণে নিজে কৰা ডেক'ৰেশ্যনহে আৰু বাকী হ'লে মানে আপোনালোকক দেখাম দেই। এতিয়া ইয়াক গা চা ধুৱাই দিলোঁ, নাখাবা, গা চা ধুৱাই দিলোঁ, মন্দিৰ যাম, শিৱ মন্দিৰ। এওঁ অহা নাই এতিয়ালৈকে, আহিব আৰু অহাৰ পিছতে আমি ওলাই যাম। এয়া ইমানেই দিগদাৰী মানে কাপোৰ পিন্ধাবলৈ,
কিবা কিবি ফুচলাই মেলি যেনে তেনে পিন্ধাইছোঁ। স্পৰ্টিংটো পিন্ধাবলৈ আছে, এযোৰ তাৰ বাৰ্থডে গিফ্ট মাহীয়েক মহাকে দিছে। আৰু এযোৰ দিছে, আপোনালোকক দেখাম বাৰু দেই পিছত কি পালেহি বাৰ্থডে গিফ্ট। তাৰপিছত আমি এই চাইকেলখন দিছোঁ, দেখাম আপোনালোকক। আৰু কাপোৰ এযোৰ দিছোঁ, কিন্তু অলপমান ডাঙৰ আহিলে, মানে অনলাইনত দিলোঁ যিহেতু, জানো পিন্ধাও নে নিপিন্ধো। বাপৰে, সেয়া দেখিছে ন, এই ৰছীডাল পাইছে ন, এতিয়া সেইডাল কামুৰি থাকিব। তাৰপিছত এতিয়া বোলো এইযোৰকে পিন্ধাই লৈ যাওঁ তাক, নতুন কাপোৰ আৰু এয়া পিন্ধাই মেলি থৈ দিছোঁ। এতিয়া মই ওলাবলৈ আছেই, ঢেৰ কাম আছে নহয়। কৈ দিয়া হাই, কৈ দিয়া হাই, আজি মোৰ বাৰ্থডে, কৈ দিয়া, কৈ দিয়া আকৌ বাৰ্থডে, কৈ দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। অ' হাই হাই হাই, হাই কৈছে মোৰ কলিজাটো। মাক চুম, হাঁহি দিছা, মাক চুম অকণ দিবা নি? অ' হাই হাই হাই। আমি এতিয়া ফুফু যাম ন? অঁ অঁ অঁ, ঠিক আছে, আপোনালোকে চাই থাকিব দেই। আৰু এইফালে এওঁলোক এতিয়া দললৈ গ'ল, মই বাহিৰতে ৰখি দিলোঁ আৰু ভিতৰলৈ নগ'লোগৈ, যিহেতু সোমাব নোৱাৰোঁ এতিয়া ভিতৰত, শিৱদৌলৰ ভিতৰলৈ এওঁলোকে গ'ল। গতিকে অলপমান ভিডিঅ' কৰি আনিবলৈ কৈছিলোঁ, তাকে কৰি আনিছে। তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ আৰু, নহয় জানো, সকলোবিলাক দেখাম বুলি ভাবিছোঁ যেতিয়া বাৰ্থডে দিনা আপোনালোকৰ লগতো শ্বেয়াৰ কৰা হ'ব আৰু স্মৃতি হিচাপে ৰৈ যাব, সেইকাৰণে। এফালে আমি মন্দিৰৰ পৰা আহি এতিয়া চব্জি তব্জি কিবা কিবি বোলো কাটি থৈ দিওঁ। মন্দিৰৰ পৰা আহিলোঁ, তাৰপিছত কৈছিলোঁ যে লাঞ্চটো দিছোঁ বুলি, তালৈও গ'লোঁ। তাৰপৰা এওঁ অফিচতো কিবা অলপমান এনেই দিছিলে আৰু ষ্টাফৰ মানুহখিনিক, তাৰপৰা আহিলোঁগৈ। এতিয়া অলপমান আগবঢ়াই থৈছোঁ। ইফালে মায়ে পাকঘৰ লাগি আছে, মাছটো ভাজি আছে, মানে মাছটো ফ্ৰাই কৰি থৈ দিছে। এইফালে দাইলটো পাতি দিয়া হৈ গ'ল, ৰাইচ কুকাৰত ভাতটো বহাই দিছোঁ। আৰু এইফালে মাংসটো এওঁ বনাব, সকলো ধুই মেলি থৈ দিয়া হৈছে, মানে মানুহখিনি অহাৰ আগতে বনাই মেলি থ'লে ভাল আৰু আজৰি হৈ থকা হয় ন, সেইকাৰণে চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে পূৰা টিভিত গানো লাগি আছে, আৰু আমাৰ দেহাটো শুই আছে দেই এতিয়া, আৰু মই অলপমান ওলাই ল'লোঁ। সেয়াই আৰু, চাই থাকিব আপোনালোকে ভিডিঅ'টো। এইফালে ডেক'ৰেশ্যনো কমপ্লিট হৈ গ'ল, নিজে কৰিলোঁ আৰু কিবাকৈ চবেই মিলি মেলি।
নিজে মোক খাই দিয়া খাই দিয়া মতা দে মতা মতা dia Desti kemana sih ngomong ni dia nih dia ngomong ni dia baba kamu di rumah sih kau dia kamu kau cuy kamu di rumah enggak কেক কাটি মেলি এফালে আমি চাহৰ যোগাৰ কৰি আছোঁ চাহ এফালেতো ভাতটো প্ৰায়খিনি হৈয়ে আছে আৰু চাহটো বোলো সোনকালে দি মেলি লওঁ তাৰপিছতে ভাতটো খাব পাৰিবই আৰু সেইকাৰণে সেইবিলাক যোগাৰ কৰি মেলি থাকোঁতে তাৰপিছত আৰু ভিডিঅ' কৰাই নহ'লে গতিকে আপোনালোকক আৰু বেছি ভিডিঅ' দেখিব নোৱাৰিম যিহেতু ভিডিঅ'ই নকৰিলোঁ পাছতহে মানে ভাবিছোঁ ভিডিঅ' নকৰিলোৱে মই সেয়ে আৰু অলপমান আমাৰ কলিজাকৰণৰ বাৰ্থডে দিনটোনো কেনেকৈ আমি পালন কৰিলোঁ তাকেই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইউটিউবত সাঁচি ৰাখিলে পিছত চাবও পাৰিব সি ডাঙৰ হ'লে স্মৃতি হিচাপে ৰৈও যাব কেতিয়াবাতো মোবাইলৰ পৰাও ডিলিট হৈ যায় নহয় জানো সেইকাৰণে বাকী ভিডিঅ'টোৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব তাক বাই বাই